সকলো কৰ্মীলৈ এই বাৰ্তা নিজ হাতেৰে তেখেতে লিখি দিছে আৰু আমাক পাঠ কৰিবলৈ দিছে। ৰেসপেক্টেড শ্ৰী নৱশৰণীয়া এক্স এমপি, মান্যবৰ শুভেচ্ছা গ্ৰহণ কৰিব। অধিৱেশনলৈ যোৱাৰ একান্ত ইচ্ছা থকা স্বত্বেও ভীষণ শাৰীৰিক অসুস্থতাৰ বাবে যাব নোৱাৰিলোঁ। বিষয়টো নিশ্চয় বুজিব। আপোনালোকৰ দলৰ অধিৱেশনৰ সফলতা কামনা কৰিলোঁ। দলৰ প্ৰতিনিধি তথা ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক দিনত বিটিআৰৰ স্বাৰ্থত একেলগে কাম কৰাৰ বাবে পৰ্যায়ক্ৰমে আলোচনা কৰিম। ধন্যবাদ। হাগ্ৰামা মহিলাৰী সভাপতি বিপিএফ। পঢ়ি মেছেজটো দি আৰু কিবা ক'ব লাগিব নেকি? কৈছে বিটিএফ দলৰ এগৰাকী কৰ্মী হিচাপে আপোনাৰ মনত যি আহে আপুনি ক'ব। ছাৰে আমাক সেইখিনি ক'লে। আজি আমি আপোনালোকক ক'ব খুজিছোঁ যে এই বিটিচি অঞ্চলত য'ত এটা সময়ত অনগ্ৰসতাই গ্ৰাস কৰি পেলাইছিল, সেই বিটিচি অঞ্চলত দুগৰাকীকৈ সুসন্তান, এগৰাকী হাগ্ৰামা মহিলাৰী, আনগৰাকী নৱশৰণীয়া, দুয়োগৰাকীয়ে স্বদেশ স্বজাতিৰ বাবে সহস্ৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকে দুয়োগৰাকীয়ে মনত বান্ধি লৈছিল যে আমি জাতিৰ হকে কাম কৰিম। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচি চুক্তি কৰি 15 বছৰ মুখ্য কাৰ্যবাহী দায়িত্ব গ্ৰহণ কৰিলে আৰু নৱশৰণীয়া ডাঙৰীয়াই 10 বছৰ কাল কোকৰাঝাৰৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল আৰু ৰাইজৰ কামত মনোনিৱেশ কৰিলে, গুৰুত্ব প্ৰদান কৰে, আঞ্চলিক দলৰ সপক্ষে ৰায়দান কৰে। আৰু আজি আমি সৌভাগ্যৱান, এই বিটিচি অঞ্চলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফক আমাৰ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই মুকলি আহ্বান জনাইছে যে বিপিএফক সমৰ্থন আগবঢ়াব, একেলগে নিৰ্বাচন খেলিব। আৰু যদি আজি মই এটা পালোঁ মিডিয়াত যে যদি বিপিএফক ক্ষমতাত আনিব নোৱাৰে, ৰাজনীতিয়ে ত্যাগ কৰিব নৱশৰণীয়া ডাঙৰীয়াই। কিমান দৃঢ় বিশ্বাস তেখেতৰ, কিমান শক্তিশালী মনৰ অধিকাৰী হ'ব লাগিব যে তেওঁ কৈছে যে আমি চৰকাৰ কৰিম। সেইকাৰণে আমি বিটিচি অঞ্চলৰ বিপিএফ দলৰ সকলো কৰ্মকৰ্তাক লগতে গণ সুৰক্ষা পাৰ্টিৰ কৰ্মকৰ্তাক আৰু বিটিচিবাসীক আমি আশ্বস্ত কৰিব বিচাৰিছোঁ যে অনাগত দিনত বিপিএফৰ নেতৃত্বত চৰকাৰ হ'ব, গণ সুৰক্ষা পাৰ্টি আমাৰ সহযোগী হ'ব আৰু আমি একত্ৰিতভাৱে আগবাঢ়িম আৰু ৰাইজৰ মংগলৰ অৰ্থে আমি কাম কৰিম। আমাক প্ৰতিনিধিত্ব কৰিব দিছে আৰু সেই হেতুকে আমি ইয়াতে আহি উপস্থিত হৈছোঁ। ছাৰে গণ সুৰক্ষা পাৰ্টিৰ সকলো কৰ্মীলৈ এই বাৰ্তা নিজ হাতেৰে তেখেতে লিখি দিছে আৰু আমাক পাঠ কৰিবলৈ দিছে। ৰেসপেক্টেড শ্ৰী নৱশৰণীয়া এক্স এমপি,